হাই, মই আজি গন্ধক কচুৰ এবিধ চাটনি বনালোঁ। খুবেই সোৱাদ লাগে এনেকৈ খাবলৈ। মই আজি ভাতেৰে খাম বুলি দুপৰীয়া বনালোঁ আৰু ৰুটিলেও খাব পাৰি, ৰুটি দি খালেও বৰ সোৱাদ লাগে। গতিকে মই ভাত ৰুটি দুয়োটাৰে খাব পাৰিম। এতিয়া ভাতেদি খাবৰ কাৰণে দুপৰীয়া বনালোঁ। মোৰ বাৰীতে গন্ধক কচু আছিলে আৰু তাৰে কেইটামান ছিঙি আনিলোঁ, আনি চুচ গুচাই লৈ কাটি ল'লোঁ। কাটি মিহিকৈ মিক্সি জাৰত পিচি পেলাই আমি চাটনি এবিধ বনালোঁ। এনেকৈ চাটনি বনাই খাবচোন আপুনি, খুবেই সোৱাদ লাগে খাবলৈ। মই আজি বনালোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আপোনালোকে এনেকৈ বনাই খাব আৰু কমেণ্টত জনাবচোন কেনে পায়। এবাৰ বনাই নিশ্চয় খাব, খাই লৈ কমেণ্টত জনাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কাৰণ ঘৰত থকা বস্তুৰে আমি বনাওঁ এনেকৈ একেবাৰে ফ্ৰেছ। গতিকে আপোনালোকেও বনাই খাব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ বাৰীত চাওক গন্ধক কচু, এয়া গঞ্চনা বুলিও কয়, আমাৰ ফালে গঞ্চনা বুলি কয়। এই চাওক মই লগাই থৈছোঁ ঘৰতে, কাৰণ কেতিয়াবা খাবলৈ লাগে। মাছৰেও জোল খাব পাৰি আৰু চাটনিও খাব পাৰি। মই আজি চাটনি খাবলৈ অকণমান ছিঙি ল'ম আৰু চুচ গুচাই ধুনীয়াকৈ চাটনি পিচি ল'ম। আজি আমি বনাম গন্ধক কচুৰে চাটনি এবিধ, বৰ ধুনীয়া লাগে খাবলৈ। তাৰ বাবে মই লৈছোঁ গন্ধক কচু, বাৰীৰ পৰা ছিঙি আনিলোঁ, আনি পেলাই চুচ গুচাই ল'লোঁ। লগতে আদা নহৰু আৰু পকা জলকীয়া কেইটামান লৈছোঁ। এইফালে লৈছোঁ তিল, ক'লা তিল মই পানীৰে ধুই পেলাই ধুনীয়াকৈ শুকুৱাই থৈ দিছিলোঁ। ক'লা তিল অকণ লৈ লৈছোঁ। এইখিনি আমি এতিয়া কেৰাহীত গৰম কৰি ল'ম, তাৰপিছত গোটেইখিনি একেলগে মিক্স কৰি পিচি ল'ম। মিক্সিৰ জাৰ লৈছোঁ, ইয়াত তিলখিনি ভাজি লৈছিলোঁ, অকণ ঠাণ্ডা কৰি ল'লোঁ আৰু লগতে দি দিম কাটি লোৱা গঞ্চনা। গঞ্চনা বুলিও কয়, গন্ধক কচু বুলিও কয়। এইখিনি গোটেইখিনি মই একেলগে দি এটা ধুনীয়া পেষ্ট বনাই ল'ম, মানে চাটনি পিচি ল'ম। এয়া আমাৰ গন্ধক কচুৰ চাটনিখন ৰেডি হৈ গ'ল। মই বনাই ল'লোঁ দুপৰীয়া ভাতৰ লগত খাবলৈ। এনেকৈ বনাই আপুনি ভাত ৰুটি যিকোনো বস্তুৰে খাব পাৰিব, ৰুটিৰে খাবলৈ আৰু সোৱাদ লাগে। গতিকে মই বনালোঁ, বনাই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আপোনালোকে যদি খোৱা নাই গন্ধক কচুৰ চাটনি, তেনেহ'লে আজিয়ে বনাই খাওক। খুবেই সোৱাদ লাগে খাবলৈ আৰু হেল্ডিও হয়। গতিকে মই বনালোঁ, আপোনালোকে বনাই খাব। মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, চাই লৈ লাইক কৰিব, যিমান পাৰে সিমান লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। বাই।